নম্বৰ প্ৰতিযোগী আমি নিচেই ওচৰতে সাজু হৈ থাকিবলৈ আহ্বান জনাইছোঁ। এয়া খেলপথাৰত 3 নম্বৰ প্ৰতিযোগী 3 নম্বৰ প্ৰতিযোগীৰ পাছত 6 নম্বৰ প্ৰতিযোগীৰ ওচৰত মন্দিৰৰ নিচেই ওচৰতে সাজু থাকিবলৈ আহ্বান জনাইছোঁ। বাবু পিঠা পৰিল বাবু পিঠা পৰিল খা বেগত ভৰি ল পিঠা খা বেগত ভৰি ল খা বাবাই তুমি কেনেকে যাবি এটা থাকবা লাগবো থাকবা লাগবো তো মায়ে ঘৰত থাকিম তুমিহে জানবি কাৰ ঘৰত থাকা তোমাৰ ঘৰত থাকবা দিবি তুমি কৰবি তোমাৰ ঘৰত আছে তোমাৰ এয়া খেলপথাৰত 3 নম্বৰ প্ৰতিযোগী একচন কৰি আছে। ইয়াৰ পাছত 6 নম্বৰ প্ৰতিযোগী আহিবলৈ আমি আহ্বান জনাইছোঁ। ক'ত যা তুমি তুমি ল'ৰা নে ছোৱালী নাজানো নহয় এই কান্দা দেখা পাইছিলি কিয় কান্দিছিলি মোৰ মানে মায়ে ক'ত গেছি মামাক খুব গেছি হয় নেকি কেহিনাকে নাই কালিপে কালিপে মাৰ নাম কি আছিল মাৰ নামো পাইছা দেউতাৰ নাম কি পগলা নেকি তুমি নহয় হে পকলা পগলা দেউতাৰ নাম কি যাৰ নাম্বাৰ কি আছিল দেউতাৰ নামো নাজানা স্কুলত গৈছা নাই তাৰমানে এইটো কি এইটো কিবা কিয় লৈ আহিছা হাতত এইটো হা এইটো ভণ্টি তোমাৰ নামটো কি মোৰ নাম আছিলে পদ্ম নহয় নহয় কি আছিলে নহয় কি আছিলে মায়ে পলাই গৈছে নেকি নাজানো নহয় ক'ৰবাত গেছি ভাত পানী কোনে দিয়ে পিছে তোমাক মই পইচা দি কিনো পইচা আছে তাতে 10 টকা 10 টকা যা এইফালে যা এই টেবুলৰ ওচৰত যা পাওঁ নেকি মাৰে নবিতা নবিতা হ্যাঁ নামটো নমিতা বেলে নমিতা নে পদ্ম পদ্ম ছোৱালী আনে পাইছিলোঁ মই নহয় নহয় আমি 6 নম্বৰ প্ৰতিযোগী নাম নাজানা আমি খেলপথাৰত আহিবলৈ আহ্বান জনাইছোঁ। নামটো কি তোমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিযোগীসকলে যেন খোৱা মুহূৰ্তকাৰ খেলপথাৰত উপস্থিত হয়হি। তুমি ল'ৰা না ছোৱালী 6 নম্বৰ মই নাজানো এইটো কি চলি নে প্ৰতিযোগী এইটো ভণ্টি গাখীৰ খাই নাখায় 9 নম্বৰ প্ৰতিযোগী গাখীৰ খাই নে ভাত খায় গাখীৰ খায় 9 নম্বৰ প্ৰতিযোগীক আমি খেলপথাৰত আহিবলৈ আহ্বান জনাইছোঁ। এটা আমাৰ মাতে আহিছে কোনোবাই লৈ গেল 6 নম্বৰ প্ৰতিযোগী পলে গেল মাৰে নিশ্চয় সাজু হোৱা নাই। পলে দে সেয়েহে 9 নম্বৰ প্ৰতিযোগীক
আহিবলৈ আহ্বান জনাইছোঁ 9 নম্বৰ প্ৰতিযোগী খেলপথাৰলৈ আহিবলৈ আহ্বান জনাইছোঁ 9 নম্বৰ প্ৰতিযোগী